ইয়াতে যেটো আপোনালোকে চাই আছে যেহেতু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযানৰ যে দ্বিতীয় পৰ্যায়ৰ ইণ্টাৰভিউ এই ইণ্টাৰভিউটো বৰ্তমান যেহেতু চলি আছে আপোনালোকে চাই আছে নিশ্চয় ইয়াতে যদি মই পাৰ্সোনালি ক'ব যাওঁ যেটো কোকৰাঝাৰ জিলাৰ এই যেটো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অভিযানৰ অধীনত প্ৰায় 1700 ক্যান্ডিডেটে ইয়াতে অনলাইন এপ্লাই কৰিছে সো ইয়াৰ পৰা 1475 জন ক্যান্ডিডেটে ইয়াতে সাবমিশন কৰিছে অনলাইনত এতিয়া কথা হৈছে যে ইয়াৰ পৰা কিমান জনে সিলেকশন পাব ইয়াতে 1475 ক্যান্ডিডেটৰ মাজত 1000 জনে ইয়াতে সিলেকশন পাব কোকৰাঝাৰ ডিস্ট্ৰিক্ট আন্ডাৰ যিখিনি এপ্লাই কৰিছে তেওঁলোকৰ ইন্টাৰভিউটো হৈ আছে DINCC যেটো এগ্ৰিকালচাৰ ভেটেৰিনাৰী অফিচ আছে তাতে অলৰেডি আৰম্ভ হৈছে সাগে আপোনালোকে চাইছে সো ইয়াতে ইন্টাৰভিউখিনি হৈ আছে কোনখন সেক্টৰ ইয়াতে চাওক আপোনালোকে প্ৰফেশনাল কোৰ্স যিখিনি আছে ফেব্ৰিকেশন আছে হাৰ্ডৱেৰ আছে প্লান্টেশন সেক্টৰ আছে ৰেডিমেড গাৰ্মেন্টছ আছে উড বেস্ট আছে আৰু পেকেজিং সেক্টৰ এইখিনি ইন্টাৰভিউ হৈ আছে সো ইয়াতে ক্যান্ডিডেট কিমান এপ্লাই কৰিছিলে প্ৰায় 4090 জন ক্যান্ডিডেট ৰেজিস্টাৰ কৰিছিলে ইয়াতে সাবমিশন কৰিলে কিমান জনে প্ৰায় 1500 ক্যান্ডিডেট সাবমিট কৰিলে এই 1500 ক্যান্ডিডেটৰ মাজত সিলেকশন পাব 1000 জনে মানে 1000 জনে পইচাখিনি পাই যাব সো ইয়াতে বেছিভাগৰ ক্যান্ডিডেটে এই পইচাখিনি পোৱাৰ চান্স আছে যেহেতু কাৰণ 500 প্ৰায় 500 ক্যান্ডিডেটে বাদ পৰিব 1000 জনে পাই যাব পইচাখিনি সো আপোনালোকে কেনেকুৱা ইন্টাৰভিউ দিছে নিশ্চয় কমেন্ট বক্সত জনাব আৰু আপুনি কোনখন ডিস্ট্ৰিক্টৰ পৰা এই ইন্টাৰভিউটো দিছে নিশ্চয় কমেন্ট বক্সত জনাব ধন্যবাদ